আহকচোন আজি ঘৰতে কেনেকৈ এগ বিৰিয়ানী বনাব পাৰি চাওঁ। প্ৰথমতে মই পিঁয়াজ, জলকীয়া, নহৰু, আলু কাটি ল'লোঁ আৰু কণীখিনি সিজাই মই দুফাল কৰি ল'লোঁ আৰু লগতে ঘিউ লৈ ল'লোঁ। আৰু এই ঘিউটো অন্নপূৰ্ণা লৈছোঁ, যিহেতুকে ঘৰত পিয়ৰ নাই সেইটো কাৰণে কিনাটোকে ল'লোঁ। তাৰপিছতে মই চাউল অলপ লৈ পেলাই ধুই ল'লোঁ। ধুই পেলাই মই তিয়াই পেলাই অলপ সময় তিয়াৰ পিছত মই শুকুৱাই চালনীখনত মেলি থৈ দিলোঁ। তাৰপিছতে মই গেছত প্ৰেছাৰ কুকাৰটো উঠাই তাত তেল দি পেলাই কণী ভাজিটা নিমখ হালধি দি পেলাই মই তেলত ভাজি ল'লোঁ আৰু এই কণীকেইটা ৰঙা নোহোৱালৈকে মই ভাজি থাকিলোঁ। গেছটো ল' ফ্লেমত দি পেলাই যাতে দেই নাযায় আপোনালোকে এইটোলৈ লক্ষ্য কৰিব। আৰু কাটি থোৱা অলপ পিঁয়াজ মই গেছত দি দিলোঁ, যাতে এইখিনি পিঁয়াজ মই পিছতকৈ দি দিম, ভাজি ল'ম ৰঙা নোহোৱালৈকে। নিমখ জলকীয়া দি পেলাই ল' ফ্লেমত দি পেলাই এইখিনি পিঁয়াজে কি কাম কৰে জানে, এইখিনি পিঁয়াজে বিৰিয়ানীখিনি টেষ্টটো বেছি বঢ়াই দিয়ে। আৰু এইখিনি তাৰপিছতে মই কাটি থোৱা আলুকেইটা মই অলপ সিজাই ল'লোঁ ৰঙা নোহোৱালৈকে। তাৰপিছতে মই ঘিউখিনি তেলত দি দিলোঁ। তেলখিনি আপোনালোকে যাব যাতে তেলখিনি বাচি নাথাকে, মোৰ অলপ বাচি থাকিলে সেইটো কাৰণে পেলাই নিদিলোঁ আৰু তাতে ঘিউখিনি দি দিলোঁ। ঘিউখিনি দিয়াৰ পিছত কুকাৰটো গৰম হ'বলৈ দিলোঁ আৰু তাৰপিছত মই তাত দি দিম কাটি থোৱা পিঁয়াজখিনি, কেঁচা পিঁয়াজখিনি মই তাৰ লগত দি দিলোঁ কিচমিচ, পিঁয়াজ, নহৰু আৰু তেজপাত। আৰু তাৰ লগত দিলোঁ মই ইলাইচি দোকানৰ পৰা কিনি অনা। তাৰপিছত অলপ সময়ৰ পিছত মই সেই টুকি থোৱা চাউলখিনি দি দিলোঁ আৰু তাৰ লগত কিচমিচ আৰু কাজু বাদাম দি পেলাই অলপ সময় মেলোৱাৰ পিছত মই পানী অলপ দি দিলোঁ এবাটিকৈ, আপোনালোকে জোখমতে দিব। আৰু এনেকৈ বনালে বহুত টেষ্টি হয় খাবলৈ আৰু ঘৰত বনোৱা যিহেতুকে খায়ো ভাল লাগে, চাফাও হয়। আৰু অৱশ্যে মই এই বিৰিয়ানীৰ চাউলটো ইউজ কৰা নাই, মই এইটো ঘৰৰ ভাত খোৱা চাউলটোৱে ইউজ কৰিছোঁ, যিহেতুকে আমাৰ ঘৰতে আছেই ঘৰত কৰা খেতি কৰা চাউলটো, সেইটো কাৰণে আজি ঘৰত খেতি কৰা চাউলটোকে বনাই চালোঁ। সদায়নো কিমান খাই থাকিম কিনাৰ বস্তুত অৱশ্যে প্লাষ্টিক দিওঁ বুলি শুনিছোঁ, সেইটো কাৰণে নিজৰ ঘৰত খেতি কৰা সেইটোতো আৰু মজাই বেলেগ। আৰু তাত মই কি দি দিলোঁ, এনেকৈয়ে তৈয়াৰ হৈ গ'ল মোৰ এগ বিৰিয়ানী। আপোনালোকে এনেকৈ বনাই চাবচোন, দেখিবলৈ যেনেকৈ ধুনীয়া আছিল ন, খাবলৈ বহুত টেষ্টি আছিল। আপোনালোকে ভিডিঅ'টো ভালদৰে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাটছিং।